ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নিজান ব্লগস। আজি দেখুৱাম মদন কামদেৱ, গতিকে বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া যাই আছো মদন কামদেৱ। আৰু এতিয়া মদন কামদেৱৰ গেটৰ ভিতৰত সোমাই গলো। ৰ'ব 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 আৰু এয়া সোমাই গলো। আৰু এয়া মদন কামদেৱ পাই গলো। আৰু এয়া পিকনিক পাৰ্টি চাই থাকক। এতিয়া মন্দিৰলৈ যাই আছো। আৰু এয়া চাওক, সকলোবোৰ শিলৰে চাই থাকক। চাই থাকক। আৰু এয়া চাওক, সকলোবোৰ শিলৰে। ইয়ালৈ এবাৰ আহক, বাইহাটা চাৰিআলিৰ নিচেই ওচৰত থকা মদন কামদেৱ মন্দিৰলৈ আহক আহক আহক। আৰু এইটো এটা ডাঙৰ জাপি। আৰু এইটো এটা মন্দিৰ। আৰু এইটো এটা মন্দিৰ। আৰু এইবোৰ চাওক, কিমান ৰছী বান্ধিছে। এই চাওক, এইবোৰ কিমান ৰছীয়ে বান্ধিছে। আজিলৈ বাই বাই। ৰ'ব ৰ'ব ৰ'ব, বাই বাই দিয়াৰ আগত এইখন পঢ়ি লওঁ। বিশেষভাৱে মন কৰক, পুৰুষ মহিলা অথবা ডেকা গাভৰু অশালীন অৱস্থাত ধৰা পৰিলে কঠোৰভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইউনিফৰ্ম পিন্ধা স্কুল কলেজৰ ছাত্ৰীক অন্য যুৱকৰ সৈতে দৃষ্টিগোচৰ হ'লে সংশ্লিষ্ট শিক্ষানুষ্ঠানক গতাই দিয়াৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সম্পাদক মদন কামদেৱ দেৱালয় পৰিচালনা সমিতি। আৰু এইটো এটা মিউজিয়াম হয়। মিউজিয়াম। যদিহে মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই। মোৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টি ইমানেই।